নতুনকৈ পানীৰ কানেকশ্যন দিছিলে এতিয়া আজি এসপ্তাহমান হ'ল পানী অহা ষ্টাৰ্ট হৈ গৈছে দেখিছে আপোনালোকে এতিয়া ভাল হ'ব আৰু ইফালে আকৌ তামোলৰ পুলি মানে গজাই দিয়া হৈছিলে এতিয়া ধুনীয়া হৈছে আমাৰ ঘৰৰ পুৰণা চাইকেল দুখন ইয়াতে ৰখা হৈছে তো আপোনালোকে দেখিলে আনফালে ৰখা হয় মোৰ ৰিক্সাখন এনেকৈ ৰাস্তাৰ বাহিৰৰ ফালে ওলাই যাব পাৰে তো এইখন হৈছে আমাৰ গেট তো আনফালে দেখিবলৈ পাব খেৰৰ পুঁজি তো এনেকৈ নিচেই ওচৰতে আছে পকী ৰাস্তাটো তো আপোনালোকে দেখিলে আৰু ইফালে চাব পাৰে ঘৰৰ সন্মুখতে একদম ওচৰতে বেল গছ এডাল আছে তো এইডালেই হ'ল এই বেলগছজোপা তো এইফালে আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ জলকীয়া লাগি আছে ৱাও বঢ়িয়া আৰু তো এতিয়া ওলালো সেয়া চাব পাৰে ৰাস্তাৰ সন্মুখেদি ঐ যাঙে বন্ধু স্কুল নাই নেকি তোৰ আজি এতিয়া আহি পালো ওচৰতে এখন আছে বাগান এতিয়া বাগানখন কলম কাটা বুলি কয় এতিয়া কলম দি দিলে মানে তো এনেকৈয়ে গৈ আছো আৰু ওচৰতে গীৰ্জা আছে গীৰ্জাত মানুহবিলাকে গৈ আছে মানে খ্ৰীষ্টিয়ান ধৰ্মৰ তো আপোনালোকে দেখিব তো আমাৰ ভেৰগাঁও চুকত নতুনকৈ ৰাস্তা নিৰ্মাণ কৰি আছিলে তো এতিয়া এইটো খুব বেছি বহল দেখা পাই আছে চাওক আপোনালোকে কি ধুনীয়া লগা আছে আৰু এনেকৈ ৰাস্তাৰ দোকানৰ সন্মুখে মানে ড্ৰেইনবিলাক বনাই আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে